200 টকা DSLR ভাড়াত লৈ বাবু মইনা ওলাই গৈছে কভাৰ ভিডিঅ' বনাবলৈ। কভাৰ ভিডিঅ' আকৌ কোনটো গানত বনাবলৈ গৈছে সেইটো প্ৰথমে চোৱা। কভাৰ ভিডিঅ' বনাবলৈ যাওঁতে আচলতে গান সিলেক্ট কৰাৰো এটা সীমা আছে, কিন্তু এইটো ভাই ভন্টি কি হৈ গৈছে তোমাৰ? আমাৰ ভন্টিৰ বোলে গুটগুটি হৈ গৈছে। শুনা ভন্টি, এইটো আচলতে কভাৰ ভিডিঅ' নহয়, আচলতে আমাৰ হিৰোৰ হাতখন তোমাৰ দেহত তোমাৰ পেটত কিলকিলাই আছে। ৰাস্তাৰে গৈ থকা ছোৱালীবোৰক আচলতে য'তে ত'তে যেতিয়াই তেতিয়াই যেনেদৰে তেনেদৰে জোকাই নলব। বেটাই আচল টোকা জোকাই লব গৈছিলে, দেখিছানে নাই বাৰু বাইদেৱে কেনেদৰে কিক বহাই দিলে। সুন্দৰভাৱে সুন্দৰ পৰিৱেশত বিয়াখন চলি আছে। এতিয়া সময় হৈছে মিঠাই খোৱাৰ। কইনা ফৰফানৰ হিৰোইন আৰু দৰা পাবজি প্লেয়াৰ হলে আচলতে এনেকুৱাই হব। ধান খাউনত পকা পান। ইমান সময়তে মোৰ ভিডিঅ'টো এনজয় কৰি যদি চেনেলটো সাবস্ক্ৰাইব নকৰাকে গুচি যোৱা, মই সঁচাকে কৈছো ভাল দিন বাৰ এটা চাই মই মৰি যাম। তো গাইছ, আজিৰ এই ভিডিঅ'টো চাই যদি ভাল পালা তেনেহলে লাইক কৰা, শ্বেয়াৰ কৰা, কমেন্ট কৰি ধুনি দিয়া, মোৰ কোনো আপত্তি নাই। তো ফ্ৰেণ্ডছ, পুনৰ লগ পাম আন এটি ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই। হেল্ল গাইছ, বাল নেকি কেলা? এইসব মানে ফকতিয়া চালা কাম নাইকিয়া খন কৰবাৰ বাল নেকি কেলা? বাই বাই।